সিহঁতক মই আহিছোঁ ৰ সেই ৰথৌ লৈ আহিছোঁ ৰ ৰথৌ যাওঁহঁত নি ব'ল ওলা সোনকালে গ'লে মাই মেলাত মা মেলাত যোৱা নি ময়ো যাম তোক ল'বলৈতো মাতিছোঁ ন ব'ল কি মজা লাগিব মেলাত যাবি বোলা ৰঘু অলপ আহিছোঁ হয় কি হৈ আছিলে হতি ইমান দেৰি লাগেনে সেই মোৰ হৈয়ে গৈছিলে লঠৰটো আকৌ বেছি একদম জিদ কৰি থাকে সেইকাৰণে ব'লক এতিয়া গৈ থাকক গৈ থাকক আমি কিন্তু বহুত দেৰি ঐ তুল চাহ আকৌ কিমান ধুনীয়া মেলাখন দিছে ন মোৰ যে এতিয়াই উঠিব মন গৈছে দেই নহয়নে বৰ মজা লাগিব দেই মজাটো লাগিবই কিন্তু মাহঁতে ক'ত থাকিলে পাওঁ বৰ ধুনীয়া মেলা দিছে ন পটেশ্বৰী বাইদেউ আৰু সৰুমী বাইদেউ নহয়নে আৰু বৰ ধুনীয়া মেলা দিছে ব'লক ভিতৰত ব'লক বেছি মানুহ নাইয়ে বাহিৰত ভিতৰতে আছে চব ন বাচ্ছা পাৰ্টি তোমালোকে কিবা আমাৰ লগতে থাকিবা দেই নহবা হেৰাই যাব পাৰে নহয় ইমান ডাঙৰ মেলাখন দিছে লঠৌ তোক কৈছোঁ দেই বেছি ইফালে নাযাবি অকলে মোৰ লগতে থাকিবি হ'ব মা ব'লা আকৌ ভিতৰলৈ মোৰেও ভালে লাগিছে সেই গুলপীয়া কেইটা কিনো লাঠিত যে ওলমাই থৈছে লঠৌ সেইকেইটা গুলপীয়া লাঠিত ওলমাই থোৱা নহয় সেইকেইটা কিবা কটন কেণ্ডিহে খাওঁ নেকি মা খাম ব'লা ইমানগাল মানুহ ভালে বেচা কিনা হ'ব যেন পাইছোঁ ৰঘু কিবা খাওঁ নি মা খাম কটন কেণ্ডি কেইটাই খাম ময়ো দাদা কটন কেণ্ডি দিয়কচোন দুটা বাইদেউ দিছোঁ আৰু কোনোবাই একো নাখায় নি বাইদেউ দা সেই আইচক্ৰীম বেচা নি কিবা আইচক্ৰীম দিয়কচোন দুটা দাদা সেই গুলপীয়া কটন কেণ্ডিখন দিয়ক দুখন যি ভাবিছিলোঁ এইটোৱে হয় বেছি মানুহে খাব গোটেইকেইজনেই খাব বাইদেউ দি আছোঁ আহক এপিনে পিটিকি নাম হৈ গ'ল নামিছোঁ অংকল মোকো দিয়ক বাইদেউ কোনে আইচক্ৰীম দিছিলে এইখন দুখন মা এইটো খাই পিনি কিবা ভিতৰত গৈ পিনি চামচোন কিবা খেলা বস্তু দোকান চোকান দিছে নেকি দে প্লিজ মা হ'ব যাবি কিন্তু এইটো সোনকালে খা বেছি হাৱা লাগিলে মানে এইটো মানে একদম শুকাই যাব খাব নাপাবি বিচাৰ চাবি টান হৈ যাব বাইদেউ ফুল কিছুমান পাম নেকি চব ধৰণৰ চাহ পাব সেই পিছফালে আমাৰ মানুহ এজন আছে এই কমকে চাওক পিছফালে আছে এইটো বাৰত মানে মই কি বুলি কয় বাচ্চাকেইটাৰ কাৰণে খেলা বস্তুকেইটা আৰু লেডিছৰ বস্তু বিকোঁ সিপিনি তেওঁ মানে ফুলৰ বস্তু বিকে বুজিছে যাওক বাইদেউ কি লাগিব কওক বাইদেউ কি লাগিব এই পাৰ্চটো ভাল লাগিছে এই দামটো কিমান বাইদেউ এইখন নে এইখন আপোনাৰ 4-5 টকা পৰিব মালটো ভাল যে মানে গেৰেণ্টিড আছে কিবা এমাহৰ যদি মানে ফাটি যায় তেতিয়াহ'লে দিব পাৰিব এই মেলাখন বাৰু এসপ্তাহ নাথাকে আমাৰ ঘৰত যাব আকৌ এই চাৰিআলিৰ মূৰত আছে সেইখনত যাব এইখন কিবা লেডাৰৰ বেগ পিংক কালাৰ আপোনাৰ ভাল লাগিব এইখন 4-5 টকা বেছি হৈছে নহয় বাইদেউ অলপ কমাওক আৰু দাদা ডাঙৰ ফুলদানিকেইটা কিমান বাইদেউ ডাঙৰ দুখনকেইটা আপোনাৰ 750 টকা পৰিব কাৰণ ডাঙৰ আছেতো আৰু সেইটো প্লাষ্টিকৰ নহয় একদম পিয়ৰ মাটিৰে বনোৱা এইখনৰ হেণ্ডমেড একদম তাৰপিছত এইটোত মানে আপুনি ডাঙৰ ফুল চুল থ'ব পাৰিব ডাঙৰ এই গছবোৰ থ'ব পাৰিব মা ময়ো আহিলোঁ তই কি আহিলি আকৌ তোকে মই তুলতুলিহঁতৰ মাৰ লগত থৈ আহিছোঁ নাই কেলৈ আহিলোঁ সিহঁতেও আহি আছে পাঁচখন দি দিব ৱাও কিমান ধুনীয়া ৰবট মই এইখন ল'ম মা মই এই ৰবটখন ল'ম দি দিয়া না প্লিজ এইটো কাৰণে মই তোক বাহিৰত থৈ আহিছিলোঁ মই জানো তোক কিবা এটা লাগিবই একো ল'ব নালাগে কটন কেণ্ডি খাইছিলি নাই ল'ব নালাগে একো দুটা বজাত আহি আছে তাত ল'বি আকৌ মই মানে একোৱে কিনি নিদিয়া তুমি দেউতা আহিলে মানে মোক এতিয়ালৈকে কিনি দিলেহেঁতেন
হ'ব হ'ব দোকান কান্দিব নালাগে লাভ নালাগে তোমাৰ হা বল কিনিছোঁ বল বাইদেউ এই ৰবটখনৰ দামটো কিমাননো বাইদেউ এই দুখন দি দিয়ক দিছোঁ বাইদেউ এইখনৰ দাম আপোনাৰ 200 টকা পৰিব হ'ব হ'ব অলপ মিলাই দিব পাৰিবা নহয় আৰু এই বেগটোৰ আৰু এইটোত মা মোকো কিবা এখন বস্তু এখন কিনি দিয়া না কি লাগে তোৰ মা আণ্টিজনী সুধিছোঁ না কিবা এই বেলুনৰ ঘোঁৰা এটা পায় নেকি বাইদেউ এই বেলুনৰ ঘোঁৰা চোৰা কিবা পায় নেকি আপোনাৰ তাত বাইদেউ ঘোঁৰাটো নাপায় কিন্তু বেলুনৰ কুকুৰ এটা পায় ল'ব নি ৰঘু ল নি ল'ম মা বাইদেউ ৰ'ব মই দি আছোঁ আপোনালোকক বাইদেউ এইখন লওক থওঁ ব'লে আমি বাহিৰত যাওঁ বাইদেউ এইখন কুকুৰখনে আছিলে হ'ব বাইদেউ এইখন পেক কৰি দিয়ক আৰু দাদা মই ফুলনিকেইটা লৈছোঁ যে এইখনো পেক কৰি দিয়ক দিছোঁ বাইদেউ এইখন লওক বাইদেউ বাইদেউ কি লাগিব এই বাইদেউ এতিয়া মানুহজনী গ'ল যে এতিয়া কৈছে বোলে ভাল ভাল ফুলদানি কেইটামান আছে লৈ লওঁ দুখনে বাইদেউ ফুলদানি যাবলৈ এই পিছপিনে যাওক ভাল লাগিছে দাদা এই দুখনে দিয়কচোন দামটো কিমান হ'ব বাইদেউ এখনত 100 টকাকৈ দুখন লৈছে যেতিয়া 200 টকা দিব লাগিব এই দাদা 200 টকা নিদিওঁ আৰু দুখন লৈছোঁ এই 50 টকা এটা কমাই দিয়ক আৰু নাই বাইদেউ ইমান কমাব নোৱাৰি কমালে মাত্ৰ 20 টকামান কমাব পাৰিম এখন 80 টকা দিব হ'ব দাদা পেক কৰি দিয়ক দাদা কিমান নোৱাৰি মা এই বাৰ্বি ডলটোৰ ভাল লাগিছে টিভিটা হ'ব লৈ যোৱা বাইদেউ এই বাৰ্বি ডলটো দি দিয়কচোন বাইদেউ এই নেইল পলিচযোৰ দি দিয়কচোন বাইদেউ বাইদেউ বন্ধুসকল ভাল নাম নকৰা আমি মানে আমাৰ গাঁৱত এই মেলাখন আহিছিলে তালৈ গৈছিলোঁ পদুমী বাইদেউ যে তেওঁলোকৰ ঘৰটো আগতে পৰে সেইকাৰণে গ'লগৈ এতিয়া মানে আমি ঘৰলৈ গৈ আছোঁ আপোনালোকে দেখিলে নহয় মই কি কিনিলোঁ হ'লেও কৈ দিছোঁ মই ৰঙা বেগ এখন কিনিলোঁ তাৰপিছত ৰঙা নহয় বোলো বেগ তাৰপিছত আৰু এই লঠুৱে ৰবট এখন কিনিলে তাৰপিছত বাইদেৱে ক'লে কি কিনিলে মই নাজানো বন্ধুসকল মই কি বুলি কয় এই ফ্লাৱাৰ পট দুখন কিনিলোঁ আৰু তাৰপিছত আৰু মোৰ চাৰিজনীয়ে তুলতুলে কিনিলে এই বাৰ্বি ডল এখন কিনিলে বন্ধুসকল আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোক লাইক কৰিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আপোনালোকৰ কোনখন পাৰ্টটো ভাল লাগিছে বাই বাই আৰু ভিউজটো অলপ দিব আৰু বহুত কমি গৈছেতো